দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জামুগুৰি হাটতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাৰে পৰা পবিত্ৰ ঈদ উল ফিতৰ পালন কৰে। এই উপলক্ষে আজি পুৱা জামুগুৰি হাটৰ বাকুলা গাঁৱৰ ৰাজহুৱা ঈদগাহ মৈদাম প্ৰাংগণত ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ সমূহীয়া নামাজ আদায় কৰি ইজনে সিজনক শান্তি ভাতৃত্ববোধৰ শুভেচ্ছা জ্ঞাপন কৰে। সকলোকে আন্তৰিক শুভেচ্ছা ঈদ মুবাৰক জনাইছোঁ যে আজি জামুগুৰি অঞ্চলৰ এখন সংস্কৃতিবান গাঁও ইছলাম ধৰ্মত দীক্ষিত এখন আগশাৰী অসমীয়া গাঁও বাকলাত সমূহীয়া নামাজৰ পূৰ্বে অনুষ্ঠিত এখনি চমু সভাত আমি উপস্থিত থাকিবলৈ পাই বা আমাক সম্বৰ্ধনা জনোৱাৰ বাবে আমি বাকলাবাসীৰ ওচৰত আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু এই পবিত্ৰ সমূহীয়া নামাজৰ সাক্ষী হ'বলৈ পায়ো নিজকে ধন্য মানিছোঁ। আমাৰ মাজত ৰঘু বৰাই হওক, পদ্মেশ্বৰ মিলিয়েই হওক, মতি কুমাৰ নেৱাৰে হওক, কেইবাজনো সমাজৰ বিভিন্ন অংশত কাম কৰা ব্যক্তি আমাৰ লগতে আহি ইয়াত উপস্থিত হৈছিল। আৰু আশা ৰাখিছোঁ যে ঈদৰ এই পবিত্ৰ ক্ষণত আমাৰ এই অঞ্চলটোত ভাতৃত্ববোধ বৃদ্ধি পাব। ইতিমধ্যে আছেই আমি সকলোৱে ভাই ককাই নিচিনাকৈ ইয়াত বসবাস কৰি আছোঁ। একেডাল সংস্কৃতিৰ বান্ধোনেৰে আমি বান্ধ খাই আছোঁ। এই বাকলা গাঁওখন ইতিমধ্যে যথেষ্ট আগবাঢ়িছে। ইয়াত ক্ৰীড়া, সংস্কৃতি, কলা সকলো দিশতে বাকলা গাঁৱে অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ক্ৰিকেট খেল এতিয়া সমগ্ৰ অসমৰ বাবে বিখ্যাত। সমগ্ৰ অসমৰ মানুহে বাকলাত প্ৰতি বছৰে অনুষ্ঠিত হোৱা সীমিত অভাৰ খেলৰ বিষয়ে জানে। গতিকে আশা ৰাখিছোঁ বাকলা গাঁওখন আৰু সমৃদ্ধ হ'ব এই পবিত্ৰ ক্ষণত, এইটো আশা ৰাখিছোঁ। আৰু সকলোকে পবিত্ৰ ঈদৰ পুনৰ শুভেচ্ছা জনাইছোঁ।